দাদা ৰ'বচোন, আমি এই নিউজৰ ফালৰ পৰা আহিছিলো মানে এই ইয়াত যে বানপানী হৈছে মানে আপোনাৰ অনুভৱ কেনেকুৱা, মানে আপোনাৰ কেনেকুৱা লাগিছে মনটো? কেনেকুৱা লাগিছে? ফূৰ্তি হৈছে ইয়াত, পুৰা খাবলৈ একো চব অভাৱ নাইকিয়া হৈ গৈছে, মানে বৰ ফূৰ্তি হৈছে। ব'লা আমাৰ ঘৰলৈ যাওঁ আহা। নালাগে নাযাওঁ, তোমালোকে নালাগে আহা। নিউজৰ পৰা আহিছা ন? নিউজৰ পৰা। দাদা নিউজ অসমৰ এতিয়া সকলো জেগাতে যে পানী হৈছে, মাননীয় মুখ্যমন্ত্ৰী পানী হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এতিয়া কি সহায় লাগে আপোনালোকক? গুৱাহাটীতো পানী হৈছে, হয়। তেওঁ নিজৰ ঘৰ পদূলিত পানী হৈছে, তেওঁ নিজৰ সহায় নিজে লওক। তেওঁ গুৱাহাটীত পাক এটা মৰা নাই, মই শুনা মতে পানীত খোজ এটা দিয়া নাই দেই। মোক আৰু বেলেগ কথা নুসুধিবি, তহঁতি নিউজৰ ফালৰ পৰা মোৰ ঘৰটো দেখাবহে পালি। চৰে তোক ফেচবুক কেতিয়া খুলিলি তই? পৰহি। ফেচবুক তোক কেলে? স্কুলৰ কাৰণে লাগে। তই স্কুলৰ কাৰণে যদি লাগে তই ফটো এখন ইমান ধুনীয়াকে DSLR মাৰি পেলাই আই এম চিংগুল বুলি কেলে দিছ? ৰঙা স্পৰ্টিংটো পিন্ধি এনেই দিছো। কেলে? তই সঁচাটো ক। সঁচাটোৱে কৈছো, লগৰবোৰৰ চব গাৰ্লফ্ৰেণ্ড আছে, মোৰো গাৰ্লফ্ৰেণ্ড। তোৰ গাৰ্লফ্ৰেণ্ড মই তোক গাৰ্লফ্ৰেণ্ড এজনী বনাই দিব লাগে ন? তোক মই বিয়া পতাই দিছো, হ'ব নাই? হ'ব। হে হ'ব। আবে ঐ খুৰা, আপোনাৰ মাথাটো আঁঠুত আছে নেকি কেলা? তাই কৈ আছে তাই মোক ভাল পায়, মই কৈ আছো মই তাইক ভাল পাওঁ। একো বুজি নাপায় নেকি? আই এম এ ব্লাডি ডক্টৰ। ৰাস্তাত বাইক লৈ ঘূৰি নুফুৰো মই। আচ্ছা, তহঁতৰ ৰিলেশ্যন মাজত এনেকে কাজিয়া কৰি থাকিলে কিন্তু ৰিলেশ্যনটো ভাল হৈ নাথাকিব, একদম বেয়া হৈ যাব। কেলে কাজিয়া কৰ? দে মই বুজাই দিওঁ তাইক, দে। ঐ হেৰি ৰশ্মি, কাজিয়া নকৰিবা আকৌ, নাপায় নহয়। তাক বুজাইছ নিজৰ ৰিলেশ্যনটো কেনেকুৱা? হা, চেণ্ডেলৰ চৰ খাইছ না? ওখ চেণ্ডেল যোৱা কোবা মোক, মই ফাটো। ঐ তাই কি বুলি ক'লে? তাই কৈছে দাদা তুমি বুজোৱাৰ কাৰণে ভালে পায়, মানে সন্মান কৰিছে। মই একচুৱেলি सम्मान कुआ करने मोदी जी है कि नहीं? मोदी जी हमारा असम में क्या हो रहा है? सब वस्तु का दाम बढ़ गया है, एक वस्तु खरीद नहीं सकता दुखी आदमी। क्या यही गुनाह है मेरा? तेल का दाम बढ़ गया, सब धोकर अंदर भरा दिया, गामूसा मार के भरा दिया। बहुत बीमा आ रहा है, एक जंगा नहीं कर सकता, एक जंगा का दाम 200 रुपए कैसे होगा? लुकोला চাকৰি পাইছে, মই কি কৰিম? মই নাপালো। তই ঘৰতে এগাল খাও হাক বুলি ক'লে নহ'ব হা দেউতা। মই জানো মই প্ৰেমত পোৱা, যেতিয়া প্ৰেমত পৰিলো তাৰ পিছৰ পৰা একোৱে কৰিব নোৱাৰো। কালতে প্ৰেমত পৰি পগলা হলি তই। মই পগলা হলো।